নমস্কাৰ, মোৰ নাম শ্ৰী উদিপ্ত শইকীয়া। মই আজি আপোনালোকৰ ওচৰত ঢোলৰ ওজা প্ৰদৰ্শন কৰিম। ইয়াত যদি কিবা ভুলভ্ৰান্তি হৈ যায় আপোনালোকে ক্ষমা কৰিব। সুন্দৰ আৰাধনা জীৱনৰ খেল, কবিৰ এই বাণী শিৰোগত কৰি বিশ্ববিখ্যাত মঘাই ওজাৰ ঢোলৰ অনুপ্ৰেৰণাৰে মোৰ গুৰু সোমনাথ বৰা ওজাৰ হাতেৰে এয়া মোৰ ঢোলৰ ৰগৰ। অখণ্ড মণ্ডলাকাৰম ব্যাপ্তম पदम दर्शितम जेना तस्मै श्री गुरवे नमः तस्मै श्री गुरवे नमः। कृष्ण राम कृष्ण राम कृष्ण राम हरे कृष्ण राम। ঢোলৰ মালিতা জয় নমো নাৰায়ণ আদি নিৰঞ্জন হে অনন্ত সজ্জাতে প্ৰভু কৰিলা শয়ন শয়ন কৰিয়া পাছে জাগিয়া বহিলা নিশ্বাসৰ কাহন্তে চাৰি বেদ মাজ ভৈলা টং টং সৰস্বতী নিৰ্মল বৰ্ণ হে ৰত্নে বিভূষিতা কুণ্ডল কৰ্ণ গজপতি মুকুতাৰ গজমুঠি হাৰ হে দিয়া মা সৰস্বতী আমাক বিদ্যাৰ ভাৰ। সৰস্বতী সৰস্বতী লোকে বোলে সৰস্বতী আমি বোলোৱাই যিখিনি পাহৰো মাতৃ দিবা নীলাচল নীলাচল আই সাতু সাগৰৰ জল ঢৌ বৰষুণে পায় সাগৰো শুকাই গ'ল মানিক লুকাই গ'ল বৰবকে ধৰি খালে মাছ গাত নাই চন গুৰি মূৰে কুটকুলা চলি আমি অধম পাপি ঢোলত কৰি যাওঁ ধেৰ ধেমালি পূবে প্ৰণাম কৰোঁ কৰি যোৰহাট পশ্চিমে প্ৰণাম কৰোঁ আতুল জগন্নাথ উত্তৰে প্ৰণাম কৰোঁ উত্তৰ মেৰু দক্ষিণে প্ৰণাম কৰোঁ দক্ষিণৰ মেৰু আকৌ উত্তৰে প্ৰণাম কৰোঁ আই কামেশ্বৰী দক্ষিণে প্ৰণাম কৰোঁ কামে আখ্যা গোসানী স্বৰ্গে প্ৰণাম কৰোঁ ইন্দ্ৰ আদি যত দেৱগণ পাতালে প্ৰণাম কৰোঁ পাতালৰ নাগ নাগিনীগণ সভা সদক প্ৰণাম কৰোঁ নমস্কাৰ কৰি মোৰ শিক্ষা গুৰুক প্ৰণাম কৰোঁ চৰণত ধৰি ঢোল টিকি প্ৰণাম কৰোঁ লবু দৰকাই তাল জুৰিক প্ৰণাম কৰোঁ সংগে মহামাই সৰস্বতী মাতৃ তুমি বিদ্যাৰ শুভনী মাতৃ প্ৰতি তপা বনী এইখন মোৰ দে বুকুৰ আপোন এইখন মোৰ গাঁও তাৰে দাপোন ঘৰে ঘৰে শিপিনীৰ খট খট তাত কণ কণ কেঁচুৱাৰ মৌসনা মাত মনোহৰ খালি জহা মানিকী মধুৰী ৰিপ ৰিপ মলয়াৰ আনন্দ লহৰী পথাৰে পথাৰে যাৰ সোণোৱালী ধান ভৰালে ভৰালে আই লখিমীৰ থান নামঘৰ মছজিদ বকুল তলত গঞা জ্ঞাতি থাকোঁ আমি পৰম সুখত শংকৰে সমাজ গুৰু আজি ৰাইজেই ৰজা বতাহৰ তুৰি ফুৰে তিনি ৰঙৰ ধ্বজা পৰ্ণ দেৱতাক পুজি লওঁ আহাবৰ নতুন যুগৰ আমি হওঁ হলধৰ দেশৰ লখিমী থাকে গাঁৱতে লুকাই গাঁও নাথাকিলে দেশ এয়া শুনক ঢোলৰ মাননি হাত শুনিও ক সৰ্বজনয় আমাৰ অৱচন আমাৰ অৱচন মাননীৰ জন্ম কথা শুনা সৰ্বজন শুনা সৰ্বজন শুনিও ক সৰ্বজনয় আমাৰ অৱচন মাননীৰ জন্ম কথা
গুটি ঐ অমৃত বৃক্ষৰ গুটি ঐ মহামুনি নাৰদে গৈ আনিছিলে খুজি আনিছিলে খুজি হে নাৰদে আনি গুটি পৃথিৱীত পচাইলে ও পৃথিৱীত পচাইলে ঐ মধ্যম ৰাতি গুৱা পানে মেদিনী ফুটিলে ঐ মেদিনী ফুটিলে হে গছৰ মধ্যে তামোল জুপি লতাৰ মধ্যে পাহান ও লতাৰ মধ্যে পাহান ও দুয়ো দুইকে ধৰি থাকে দেখিবলৈ ভাল দেখিবলৈ ভাল হে শুনিও ক সৰ্বজন নধৰিব দাহাই ঐ নধৰিব দাহাই ঐ মানুহনীৰ পালচ কাটিব যামেতিয়াই ঐ বজামেতিয়াই শুনিও ক সৰ্বজন নধৰিব দাহাই মানুহনীৰ পালচ কাটিব যামেতিয়াই ঐ বজামেতিয়াই এয়া শুনক ঢোলৰ মাননীহাতৰ পালচ ঘেনা খিত ঘেন দাও কুতু ঘেনা খিত ঘেন দাও ঘিনাও কুৰকুটা 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 খিতাও কুৰকুটা 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 তাকো গুদু ঘিনে ঘিনে তাকো গুদু ঘিন তাকো গুদু ঘিনে ঘিনে তাকো গুদু ঘিন ঘেনিতে ঘেনাও মাননি নমাও খিতিতে খিতাও মাননি নমাও ঘেন মাননি নমাও খিত মাননি নমাও এথুকা তামোল 14 গুছি পান ৰাইজৰ আগত ধৰি যাও মান ৰাইজৰ আগত ধৰি যাও মান ধৰি যাও মান যদি আপোনালোকে আজিৰ ভিডিঅ' চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ